ইতিমধ্যে মই চেঙা সমষ্টিৰ অন্তৰ্গত পামপাৰাত মই উপস্থিত আছোঁ। ইতিমধ্যে যে অৰুণাচল হাবি অৰণ্যত যে আবদ্ধ হৈ থকা দুজন ব্যক্তি ইতিমধ্যে আহি 10টাত আহি সিহঁতৰ ঘৰত পাইছে, ঘৰ পালে আৰু তেওঁলোকৰ লগত মই কথা কোৱাৰ কাৰণে চেষ্টা কৰিম যে ইমান দিন যে হাবি অৰণ্যৰ মাজত যে অৰুণাচলৰ মাজত যে আবদ্ধ হৈ আছিল, কেনেকৈ কি খাইছে, তোমালোকে এই অৰণ্যৰ মাজত যে কি খালা? গছৰ গুটি খাইছোঁ, গছৰ পাত চাত খাই পেলাই আমি জীয়াই থাকিছোঁ। আৰু তোমালোকে যে এই 19জন যে কাম কৰা যে মানুহ আছিলে, তোমালোক তাৰ মাজৰ পৰা কেইজন ঘূৰি আহিলে? 19জনৰ ভিতৰত আমি 10টা ঘৰত আহিছোঁ আৰু 9টা জংঘলৰ মাজতে আছে, সেইকেইটা মৰি গৈছে আৰু ডেড বডি সেইকেইটা। কেইজন ডেড বডি হৈছে? 9টা ডেড বডি তোমালোকৰ সন্মুখতে হৈছে নেকি? আমাৰ সন্মুখত 3টা হৈছে, আমি লাষ্টত ফটো চাইছোঁ আমি। তোমালোকে এই হাবি অৰণ্যৰ মাজত যে পাহাৰৰ মাজত যে খোজকাঢ়ি যে ইমান দিন যে আছিলে বা তাতে কোনো মানুহ নাই, ঘৰ চৰ নাই, তাতে একো ঘৰ চৰ নাই, ৰাস্তা চাস্তা নাই, তাতে এটাই ৰাস্তা, তাত কোনো ৰাস্তা নাই। তোমালোকৰ ঠিকাদাৰে তোমালোকক যে লৈ গৈছিল বা তোমালোকক যে ঠিকাদাৰে কিবা শুনা কিহৰ কাৰণে লৈ গৈছিল? আমাকে মৰিগাঁৱৰ কথা কৈছিল যে আমাক মৰিগাঁৱৰ কাম আছে, মৰিগাঁৱৰ কথা কৈ লৈ পেলাই আমাক একদম চাইনা বৰ্ডাৰ হৰি তাত আমাক বিক্ৰী কৰি দিছিল। বিক্ৰী কৰি দিয়াৰ পিছত 20 লাখ টকাত বিক্ৰী কৰি দিয়াৰ পিছত আমি তাৰপিছত এই মৰিগাঁও যে কৈছে, মৰিগাঁৱত আমি যোৱাৰ পিছত আমি মৰিগাঁৱত নামিম বুলি কৈছোঁ, আমাক নামিব দিয়া নাই। কৈছে যে অৰুণাচলত যাব লাগে। লাষ্টত এনেকুৱা 2 ঘণ্টা যাব লাগে, 1 ঘণ্টা যাব লাগে, এনেকুৱা কৰি আমাক ঠিকাদাৰে ডাইৰেক্ট একদম চাইনাত লৈ গৈছিল। আমাক চাইনা বৰ্ডাৰ সিফালে লৈ গৈছিল, লৈ পেলাই বিক্ৰী কৰি দি আহিছে ঘৰত আহি পেলাই। হাবি অৰণ্যৰ মাজত তোমালোকে কেইদিন আছিলে? 19 দিন। আমি 21 দিন আছিলোঁ। 21 দিন পিছত আমি হাবিৰ পৰা উলিয়াইছোঁ। তোমালোকে ভাবিছিলা নেকি ঘৰ পাম বুলি? নাই, আমি কোনোদিনও ভাবা নাই যে আমি ঘৰ পাম বুলি। আমি ভাবিছোঁ যে আমি লাষ্টত 17 দিনৰ পিছত আমি আমাৰ পকেটৰ পৰা মোবাইল দলিয়াই দিছিলোঁ যে আমি ঘৰ নাপাম, আমি মৰি যাম, আমি জিন্দা নাথাকিম, আমি মোবাইল চোবাইল দি কি কৰিম। আমাৰ হাতত আছিল এইগিলা আমি চব পেলাই দিছোঁ যে আমি মৰি যাম বুলি। আমি সেইটো ভাবিছোঁ, কোনোদিন আমি ভাবা নাই যে আমি ঘৰ পাম বুলি। তোমালোকৰ সন্মুখত কেইজন মৰিলে? আমাৰ সন্মুখত 3টা মৰিছে। মইজাল আমাৰ কোলাত মৰিছে আৰু আমাৰ সন্মুখত 2টা মৰিছে। আৰু মইজাল পৰিস্থিতিটো তোমাৰ কেনেকুৱা লাগিল? বেয়া লাগিছে আমাৰ, যে আমাৰ গাঁৱৰ মানুহ আমাৰ সন্মুখত মৰিল, আমাৰ বেয়া লাগিছে। কিন্তু আমি তাতে একো আশপোচ কৰা নাই। তাৰমানে যিয়ে আশপোচ কৰে সিয়ে মৰে, তাৰমানে তাকত নাইকিয়া হৈ যায় একদম মানুহৰ ভিতৰত। আৰু আমাৰ এতিয়া এইটো কথা যে আমাক ঠিকাদাৰে মিছা কথা কৈ লৈ পেলাই আমাক বিক্ৰী কৰি দিলে আমাক। আৰু আমাৰ ঠিকাদাৰৰ ব্যৱস্থাটো আমাৰ আগত লাগে। আমাৰ কোনো বস্তু আমাৰ নালাগে, আমাৰ ঠিকাদাৰৰ ব্যৱস্থাটো ল'ব লাগে খালি অকল। আচ্ছা, মই ইতিমধ্যে দেখাৰ কাৰণে চেষ্টা কৰিম যে সিহঁতে যে পাহাৰৰ মাজত যে ইমান দিন যে খোজকাঢ়ি যে 21 দিন যে পাহাৰৰ মাজত যে অভয় অৰণ্যৰ মাজত যে খোজকাঢ়িছিল, তেওঁলোকৰ ভৰিটো মই দেখাৰ কাৰণে চেষ্টা কৰিম। আমাৰ কেমেৰা পাৰ্চনে আগবাঢ়ি দেখাব যে ভৰিটো চোৱাৰ কাৰণে চেষ্টা কৰিম। মই কেনেকুৱা হৈছে ভৰিটো, আগবাঢ়ি আহিব কেমেৰাটো। মই দেখাৰ কাৰণে চাওক সিহঁতৰ ভৰিটো কেনেকুৱা ফুলি গৈছে, যে এজন জেনেৰেল মানুহ যেনেকুৱা ভৰি তাতকৈ ডাবল যে কিবা ব্যতিক্ৰম হৈ গৈছে, যে খোজ কঢ়াৰ সিমান তেওঁলোকৰ সেনেকুৱা পৰিস্থিতি নাই। মই দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু তোমাৰ নামটো কি আছিল? অমিদুল হক। এতিয়া ঠিকাদাৰক তুমি কি কোৱা? ঠিকাদাৰক কি কওঁ, আমাক মিছা কথা কৈ লৈ পেলাই সি বিক্ৰী কৰি দিছে না। আৰু আমাৰ ঘৰত আহি সি যে আহিছে আমাক ঘৰত আহি ক'লে যে যদি আমাক ঘৰত আহি সি কৈতো যে তোমাৰ ল'ৰা যে তাত কাম কৰিব গৈছিল তাৰ পৰা কিন্তু পলাইছে, আমি কিন্তু এতিয়া কোনো ৰিস্ক ল'ব নোৱাৰিম। তেতিয়াহ'লে আমি বাচিলে হয়, আমাৰ 19টা মানুহ ধৰি বাচিলে হয়। ছয়গাঁৱত আহি পাইছে। তাৰপিছত বোলে তাৰ গাঁৱৰ মানুহে কৈছে তই গাঁৱত গ'লে তোৰ এনেকুৱা প্ৰব্লেম হ'ব, তই ইয়াৰ পৰা ভাগ। ছয়গাঁৱৰ পৰা সি ভাগিছে আৰু তাৰ এতিয়া কোনো খোজ নাই, নিখোজ হৈ গৈছে সি। ইতিমধ্যে তোমাৰ নামটো কি আছিল? তুমি যে গৈছিলা, তোমাৰ নাম কি আছিল? ইব্ৰাহিম আলী। তুমি কি কোৱা ইয়াৰ ঠিকাদাৰক? তুমি কি কোৱা? শাস্তি দিয়ক ঠিকাদাৰক শাস্তি দিব লাগে। তোমালোকৰ যে এনেকুৱা মিছা কৈ লৈ গৈছিল, বিক্ৰী কৰিছিল, তোমালোকে গম পাইছিলা নেকি? নাপাইছিলোঁ। আচ্ছা, ঠিকে আছে। যে মই স্থানীয় লোক আছে, যে স্থানীয় লোকৰ লগত মই কথা পাতিম যে ইয়াৰ যে আমাৰ চেঙা সমষ্টিৰ বিধায়কক কি কয় যে এওঁলোকৰ পৰিয়ালৰ বা 2জন ব্যক্তি যে ডেথ হৈ গৈছে, তেওঁলোকৰ সাহায্যৰ কাৰণে কি কয়? আমাৰ পামপাৰাৰ 2জন আৰু চাউৰদিয়াৰ এজন লেবাৰ ইতিমধ্যে ঘূৰি আমাৰ গাঁৱলৈ আহিছে। গতিকে আমাৰ এই অঞ্চলত এতিয়া কিছু হ'লেও শান্তিৰ বতাহ বৈছে, যিহেতু 3জন ঘূৰি আহিছে। কিন্তু যদিও শান্তিৰ বতাহ বৈছে, ইতিমধ্যে আমাৰ মৰিচাকান্দিৰ 2জন লেবাৰ মৃত্যুবৰণ কৰিছে,
গতিকে সেই চাইডেদি ক'বলৈ গ'লে তাতে আমাৰ অশান্তিৰ এটা বাতাবৰণ চলি আছে। তো যিকি নহওক এওঁলোক যে উভতি আহিলে এই ক্ষেত্ৰত মই প্ৰথমতে আমচুক ধন্যবাদ দিব বিচাৰিছোঁ। আমচুই এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। আমাৰ চেঙা সমষ্টিৰ MLA মহোদয়েও সহায় কৰিছে। লগতে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ আন্তৰিক ধন্যবাদ। আৰু লগতে অৰুণাচল চৰকাৰকো আমি ধন্যবাদ দিছোঁ, যিহেতু এওঁলোকৰ আপ্ৰাণ প্ৰচেষ্টাত আমাৰ এই মানুহখিনি হয়তো মৰমৰ অৱস্থাৰ পৰা কোনোমতে জীৱন লৈ ঘৰলৈ উভতি আহিব পাৰিছে। তো ইয়াৰ লগতে মই দাবী জনাওঁ যাতে এই যে যিটো দুষ্ট চক্ৰই এওঁলোকক লৈ গৈছিল, লৈ হয়তো এওঁলোকৰ যিটো বাতাবৰণ দিব লাগিছিল, যিটো পৰিৱেশ গঢ়িব লাগিছিল, তেওঁলোকে গঢ়িব পৰা নাই, যাৰ বাবে হয়তো এওঁলোক পলাবলৈ বাধ্য হৈছিল। যাতে এই চক্ৰটোই উচিত শাস্তি পায়, আমাৰ এইখিনিয়ে দাবী চৰকাৰৰ ওচৰত। যে ইতিমধ্যে আমাৰ চেঙা সমষ্টিৰ বিধায়ক যে আশৰাফুল হুছেইন ডাঙৰীয়াই তেওঁলোকক যে বহুত সাহায্য কৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ যে ফোনৰ দ্বাৰাই হওক বা যিকোনো ডিপাৰ্টমেণ্টৰ দ্বাৰাই হওক তেওঁলোকে সাহায্য কৰিছিল বা হেল্প কৰিছিল। যে আমি ইতিমধ্যে ডেথ হোৱা দুজন ব্যক্তিক যে ঘৰত আহি বা তেওঁলোকক সাহায্যৰ প্ৰদান কৰিবলৈ মই অনুৰোধ কৰিলোঁ, বা আমাৰ এই চেনেলৰ যোগেদি যে আমাৰ এইখন গাঁৱৰ মানুহৰ লগত মই কথা দুজন ব্যক্তিৰ ভৰিটো ফুটেজ দেখুৱাৰ কাৰণে মই চেষ্টা কৰি আছোঁ। তেওঁলোকৰ ভৰিটো কেনেকুৱা হৈছে মই ফুটেজটো দেখুৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। পোকা মাকৰে খাই ভৰিটো একেবাৰে তেওঁলোকৰ ভৰিটো দেখাৰ কাৰণে চেষ্টা কৰিলোঁ। এয়া হৈছে তেওঁলোকৰ ভৰিৰ